বালতি আহিল ৰে মই এইবিলাক একো নাজানো মোৰ মূৰত পৰিছে মূৰত হাগি আছো ৰ এসপ্তাহমান আজি হাগায়ে নাই এই গছ কেইডালমান বিক্ৰী কৰি দিব লাগছিল টকা পইচাও নাই ৰহ আলু আৰু এই কি আছিল কচু না কি এই বেপাৰী সিহঁতক ফোনকে মাৰোঁ ৰহ ক'ত বা আছে হেল্ল' হেল্ল' অঁ দাদা অঁ এতিয়া কচু বেপাৰী আৰু কি আছিল এই গাছ বেপাৰী তাতে লাগিছে নেকি অঁ হয় কচু গুটি তাতে লাগিছে হয় গাছ বেপাৰী হয় অঁ মোৰ কেইডালমান গছ আছিল বিক্ৰী কৰিব লগা ক'ৰ পৰা কৈছে তাকে আহক এই কি জানি কয় এই দমকল পাৰাই তাতে আহিলে হ'ল আহি যাওক মই ঘৰতে আছোঁ অঁ দমকল পৰাৰ পৰা গৈ আছোঁ আমি ঠিক আছে ঠিক আছে কচু কাম আহি গ'ল কি ভাই গাছ চাব যাব লাগে আৰু কামাম কিমান কিমান বাজেট কৰি মানে বাজেট আমি চাম গাছ চাম তাৰপিছত আমি দাম দৰ কৰি একেবাৰে ফিক্স কৰি আহিম নেকি আজি মাল খামে পাতি দিও ঐ খাচী কোনে ঐ আমি বেপাৰী ইহঁতেও আহিলে ইমান মানে অলপ চিৰ মই যাই আছো হাগি আছো এসপ্তাহমান আজি হাগায়ে নাই অলপ দেৰি হ'ব যাই আছো হৈ গ'ল ক'ৰ পৰা এতিয়া বালতি আহিল ৰে কি হিলা গুনা কি গন্ধ ক'ৰ পৰা পৰি বালতিটা আপোনালোকে আহিল আপুনি কি শাক বাবা কি কচোন কওক আপুনি ফোন কৰিছে দেখোন গছ আছে কিমান টাইম বহি যাব এতিয়া ন কচু পিৰাৰ কাৰণে বিৰাট ধুনীয়া হ'ব ন কচু মজা হ'ব একদম ফাই না আৰু কি আছে আৰু কোন গছ আছে বহুত গছ আছে লৈ যাব নোৱাৰিবি এইডাল আছে এইডাল ধুনীয়া গছ ইজালে যাবি এচি বাটাম কিন্তু 80 কেজি ওলাব লাগে না 80 90 তো একদম ফাই ওলাব গেৰেন্টি হ'ব 80 90 কেজি হ'ব লাগে 80 90 তো পিৰা সিধা আৰু নেক্সট ক'ত কিবা আৰু এইবিলাক মজা হ'ব এইডাল গছ দেখিছা না ইডাল এইডাল দেখো ধুনীয়া ধুনীয়া গছ ইডাল পালেঙত ভাল হ'ব কিন্তু পালেঙৰ ফুটিবোৰ মজা হ'ব পালেঙৰ ফুটিবোৰ টকা লাগে এইবিলাক লৈ লওক মোটা বহুত আছে মোটা আছে বহুত এইবিলাক চাবই নালাগে এইবিলাক বহুত কিটা খোলা হওক বলা ইয়াতে বহি লওক মই ইয়াতে বহ তো এই হিচাপ গছবিলাক কি দিমতো পছন্দ হৈছে মোৰ খুব ধুনীয়া পছন্দ হৈছে মানে এতিয়া তেতিয়াহ'লে হিচাপটো ক'ব লাগে দামবোৰ কওকচোন মই অলপ
চিন্তা কৰি চাওঁ ৰ কিমানমান মানে টকা পইচা বহুত লাগে না ৰ'ব আপোনালোকেতো সেই যে কলডাল যে দেখালোঁ যে তাৰে কল আছে ৰ ভণ্টি কল একা লৈ আছোঁ না কল আছে আপোনালোকক খুৱাম ৰ কিমান হ'ল কল বগা হ'ল কেইদিনমান আপোনালোকে খাব বহুত মজা লাগে দিয়া 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 এইবিলাক এই যে দেখালোঁ যে এইবিলাক ধুনীয়া খোৱা আপোনালোকৰ কাৰণে থৈ দিছোঁ খোৱা গোটেইখিনি খোৱা একেবাৰে কৰি দিয়া মই হিচাপটো কৰি আছোঁ ৰ কোৱাচোন খোৱা ইমান ডাঙৰ আপোনালোকৰ হ'লনে খোৱা ওপৰত দিয়াই নাই ওপৰত দিয়ে নাই খোৱা সোনকালে খোৱা কি মানুহে খাবাই পোৱা নাই নেকি কোনোদিনো এনেকে খাই আছে আপোনালোকে গাছ চাছ কিনিব নে নাই কিনিম তেতিয়াহ'লে পুৰা ৮০,০০০ টকা দিবি ৮০,০০০ টকা দিবি কল ৮০,০০০ টকা দিবি কি হ'ল ইহঁতে কি মানুহে ভণ্টি পানী চানী আনাচোন অলপ মৰিলে নেকি ভণ্টি পানী আনাচোন পানী আনা ধৰক কি হৈছে আপোনাৰ এই কথাটো শুনি মানে ব্ৰেইনে কাম নকৰা হৈছিল আপোনালোকে ইমান কমজোৰি মানুহ না আমি অহা দেওবাৰে আহিম হয় নেকি তেনেহ'লে যোৱা আমি কৰিম দিয়া যোৱা ওৰ পৰা যে আহে মূৰ চুৰ গৰম কৰিবলৈ দেই এইটো দাদাৰ বাহিৰে কাৰো বেলেগৰ কাম নহয় জানা না দাদাৰ কাম আজি তাক আজি দিম আজি দিবি তাৰ সদায় ব্যৱস্থা পাইছে এতিয়া সদায় বাল্টি থাকা চৰকাৰে বাহিৰে দিছে তাতে হাৰিব নোৱাৰে কি আছে মানুহ কি কম আৰু কবি যা হেৰি শুনা পাইছিলে বা নাই গেম খেলি আছো ৰ বিৰাট ব্যস্ত আপুনি আজি কি কৰিছে কি কৰোঁ বহি আছো ক'ত থাকিছে কিয় ক'ত থাকিছে কওক এইফালে হাগি আছো কোনফালে বালিটো পিছফালে বালিটো ক'ত পেলাইছে এইফালে পেলাই দিছো যা লৈ কোনফালে পিছফালে আজি বাল্টিংটো ক'ত পৰিছে তুমি গম পোৱা মই এইবিলাক একো নাজানো মোৰ মূৰত পৰিছে মূৰত কৰিবি মই ডেইলি হাগিম নাই মই পায়খানা নাহাগোৱে পায়খানা চৰকাৰে যে পায়খানা দিছে তাতে হাগিব নোৱাৰা তহঁতে হাগবি আজিৰ পৰা পায়খানা থাকিবি পায়খানা নাহাগিলে তো শিক্ষা দিম মই নাহাগো মই তাতে হাগিম মই পায়খানা নাহাগো তাতে হাগিয়ে থাকিবি ইবাৰ হাগিলে চাবি কি পেক কৰবা আহিছে মই তাতে হাগিয়ে থাকিম ন আমি কচু গুটি সেই বেপাৰীবিলাক আছিল আজি অহা কথা আছিল নহয় নগ'লগীয়া আজি গৈছিলোঁ আপুনি ঘৰত নাছিলে মদ খাব গৈছে বোলে এইটো বাহিনাটো লওক হয় নেকি দে অলপ বেছিকৈ দিব দে এইটো বাহানা লওক এইটো মদ লওঁ এতিয়া বহুতটো ঠিক আছে আমি আহিলোঁ পাত নামাম নিচিনা লাগিছে ৰে ঘৰৰ মানুহ চানুহবিলাক আছে নে নাই মৰিলে নেকি কি হ'ল কি হ'ল তিনিটা ঘৰত নাছিল দাদা কি হৈছিল আৰু এই গছবিলাক সকলোবোৰ বিক্ৰী কৰিছোঁ এইবিলাক টকা আনিছোঁ দেখা টকা এই টকাটোক তহঁতক নেদোৱে মই আকৌ মাল খাবলৈ যাওঁ ৰ পাৰোঁ ন নাই খাবই লাগিব নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আমি এটা নতুনকৈ ভিডিঅ' বনালোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু মৰম চৰম দি এই ঘণ্টা বটনটো দবাই দিব আৰু ভিডিঅ'বোৰ শ্বেয়াৰ নহয় আমাৰ এটা প্লিজ শ্বেয়াৰটো ভিডিঅ' এটাও শ্বেয়াৰ হোৱা নাই গতিকে শ্বেয়াৰটো কৰি দিব এটা হোৱা নাই
এটা হৈছে নহয়, এতিয়া মিছা কথা কৈছে। শ্বেয়াৰ কৰি দিব এতিয়া জৰুৰ মানে শ্বেয়াৰ জৰুৰতে। অ'কে আৰু থেংক ইউ আমাৰ ধন্যবাদ এটা ফেচবুক পেজ আছে, তাতে ভিডিঅ'বোৰ পাই যাব। লিংকটো ডিছক্ৰিপশ্যনত দিয়া হৈ যাব। Thank you, thank you. Thank you so লাভ much. ইউ অল। নমস্কাৰ নমস্কাৰ